ৰাজ্যৰ ন্যায়পালিকাৰ ভয়ংকৰ কেলেংকাৰী ন্যায়াধীশক উৎকোচ APSC দালালৰ আৰক্ষীৰ তদন্তত উন্মোচন কেলেংকাৰী APSCৰ অভিযুক্তৰ জামিনৰ বাবে ন্যায়াধীশক উৎকোচ নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত উৎকোচ প্ৰদানৰ তথ্য কিন্তু কিমান টকা উৎকোচ দিয়া হৈছিল উৎকোচৰ ধনৰ কি হ'ল এই সকলো তথ্য উদ্ধাৰৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল APSCৰ দালাল সুৰজিৎ চৌধুৰী এয়া চাওক দালাল সুৰজিৎ চৌধুৰীৰ ধৃত বিজেপি নেতা শৈলেন্দ্ৰ শৰ্মা বৰুৱাক নিজৰ জিম্মাত বিচাৰি বিশেষ আদালতত আৰক্ষীয়ে দাখিল কৰা তথ্য ফোন টেপিং আৰু আনুষংগিক তথ্যৰ আধাৰত আৰক্ষী নিশ্চিত হৈছে ন্যায়াধীশক উৎকোচ দিবলৈ সক্ষম হৈছিল ধৃত সুৰজিৎ চৌধুৰী আৰু শৈলেন্দ্ৰ শৰ্মা বৰুৱা লক্ষণীয় যে যিদিনা এই বৃহৎ পৰিমাণৰ টকা উৎকোচ দিয়াৰ বাবে অনা হৈছিল সেই তথ্যও আৰক্ষীয়ে লাভ কৰিছিল দৰঙৰ পৰা গুৱাহাটীলৈ বিভিন্ন ঠাইত তালাচী চলাইছিল আৰক্ষীয়ে কিন্তু মূৰকত সফল হোৱা নাছিল আৰক্ষী ধৃত সুৰজিৎ চৌধুৰীয়ে অধিবক্তা শৈলেন্দ্ৰ শৰ্মা বৰুৱাৰ সৈতে লগ লাগি প্ৰায় 1 কোটি টকা উৎকোচৰ বাবে সংগ্ৰহ কৰিছিল পেছাত অধিবক্তা হোৱাৰ সূত্ৰে ন্যায়াধীশগৰাকীৰ সৈতে সুসম্পৰ্ক আছিল দৰং জিলা বিজেপিৰ উপসভাপতি শৈলেন্দ্ৰ শৰ্মা বৰুৱাৰ এই ঘনিষ্ঠতাৰ সুযোগ লৈয়ে উৎকোচ দিয়া হৈছিল বুলি আৰক্ষী নিশ্চিত হৈছে যে পোনপটীয়াকৈ এই উৎকোচ ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰা নাছিল তাৰ পৰিৱৰ্তে ন্যায়াধীশগৰাকীৰ নিকট আত্মীয়ই লৈছিল উৎকোচৰ বিশাল ধনৰাশি তাৎপৰ্যপূৰ্ণভাৱে ন্যায়াধীশগৰাকীয়ে এখন পত্ৰযোগে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক উৎকোচ দিয়াৰ বাবে এটা মহলে চেষ্টা চলোৱা বুলি উল্লেখ কৰিছিল কিন্তু ন্যায়াধীশগৰাকীক উচ্চ ন্যায়ালয়ে সুধিছিল এই ঘটনা আৰক্ষীক অৱগত কৰা হোৱা নাছিল কিয় উৎকোচ দিবলৈ অহা লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হোৱা নাছিল এই ঘটনা কিয় পলমকৈ জনোৱা হৈছিল উচ্চ ন্যায়ালয়ক সম্প্ৰতি উচ্চ ন্যায়ালয়ে এই উৎকোচ কেলেংকাৰীৰ নিজাববীয়াকৈ তদন্ত কৰিব ন্যায়াধীশগৰাকীয়েও সাক্ষ্য দিবলৈ সন্মত হৈছে কেমেৰা পাৰ্চন প্ৰণৱৰ সৈতে অগ্নিত গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট